हेलो गाइस, वेलकम बैक टू माय नवज्योति कोঁৱৰ। মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলো চবৰে ভালে চাগে। আৰু বৰ্তমান মই আছোঁ এতিয়া বকতা চিতিয়া গাঁও, য'ত আছিলে আপোনালোকে নিশ্চয় গম পায় বাখৰ বেঙেনা গছজোপা নিশ্চয় নামটো শুনিছে। তো আছোঁহি মই এতিয়া বাখৰ বেঙেনা গছজোপা আকৌ নেক্সট ভিডিঅ' এটা আপলোড কৰিব বিচাৰিছোঁ। তাকে চাই থাকক ভিডিঅ'টো লাষ্ট এনি দিয়ক, স্কিপ নকৰিব। তো গাইছ এইফালে দেখিছে বাখৰ বেঙেনা গছ। আগতে যিমানটো ডাঙৰ আছিলে মানে এতিয়া বহুতখিনি ডাঙৰ হৈ গ'ল গছজোপা। আৰু এতিয়া এইবিলাক ঘৰ চৰবিলাক আগতে দেখাইছিলোঁ, তো একেভাগে আছে। তো এইফালে দেখিছে বাখৰ বেঙেনা। এতিয়া বৰ্তমান বাখৰ বেঙেনা লাগি থকা নাই আৰু ফুলো ফুলি থকা নাই। মই যেতিয়া ভিডিঅ'টো আগৰ যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ সেইটো ভিডিঅ'ত কিন্তু বাখৰ বেঙেনা গছজোপাত ফুল আছিলে আৰু বাখৰ বেঙেনা লাগি আছিলে। তো বৰ্তমান এতিয়া বাখৰ বেঙেনা গছ নাই গাইছ, দেখিছে গাইছ, বাখৰ বেঙেনা গছত এটাও বেঙেনা লাগি থকা নাই। তো গছ এইফালে এজোপা আছে আৰু এইফালে এজোপা আছে। আৰু আগতে যিমানটো নেক্সট আগৰ যোনটো ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ'টোত যিমানখিনি ডাঙৰ আছিলে এতিয়া কিন্তু বহুতখিনি ডাঙৰ হ'ল, দেখিছে। আৰু এইফালে এজনে দেখি পোৱা নাছিলে, তো সেইকাৰণে ফুৰাবলৈ বুলি লৈ অহা হ'ল। আৰু মোৰ লগত আছে দাদা এজন আৰু আমাৰ পেহী ল'ৰা এজন আছে, এইফালে এজন। আৰু এইবিলাক বহুত পৰিপাটিকৈ এতিয়া এইবিলাক চব বনাই দিয়া হ'ল, ৱাল চোৱালবিলাক আগতে নাছিলে। আৰু মই শুনামতে পৃথিৱী য'ত সু মাছ আছিলে তাতে বাখৰ বেঙেনা গছজোপা আছে। আৰু বাকী সকলে কি কয় নাজানো। তো আগলৈ এইফালে দেখিছে এইডোখৰ হয় ধনৰ নাও, ইয়াতে ডুব গৈছিলে। আৰু এইডোখৰত সোণৰ নাও আৰু ৰূপৰ নাও চলিছিলে। এইখনেই হয় নৈখন। তো সম্পূৰ্ণ আপোনালোক দেখাব পৰা নাই। তো এতিয়া দাদাজনক দেখামগৈ আৰু পেহী ল'ৰাজন। তো গাইছ এইফালে মানুহ আৰু আহি আছে চাবলৈ বুলি, বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। তো গাইছ এইফালে এখনেই আছিলে বাখৰ বেঙেনা, য'ত ধনে খনা নৈ বুলি কয়, এখনে হয়। তো এইফালে এইবিলাক বনাই আছে, কমপ্লিট হোৱা নাই। আৰু গেটখন বনালে, গেটখন নাছিলে আগতে, গেটখন এতিয়া বনাই আছে। আৰু এইফালে এজন দাদা, বহুত দিনৰ মূৰত লগ পালোঁ, বহুতখিনি ভাল লাগে। এইফালে এজন দাদা হয়, বহুত দিনৰ মূৰত লগ পালোঁ, বহুতখিনি ভাল লাগিলে দাদাজনক। আৰু এইফালে দেখিছে, এইফালে ওচৰে পাঁজৰে পথাৰ আছে, দেখিছে কিমান মানুহ আহিছে। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে এতিয়া চাবলৈ বুলি আহিছে। মই গাইছ ফুলৰ কথাটো কৈছিলোঁ যে নাই বুলি, তো ওপৰলৈ আছে ফুল ফুলি কেনে, দেখিছে আপোনালোকে এই বগাকৈ। তো গাইছ আজিৰ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ আজিলৈ ইমানেই, বাই গাইছ।